নমস্কাৰ বন্ধুসকল, জ্ঞান বিজ্ঞান চেনেলটোলৈ আপোনালোকক স্বাগতম থাকিলে। আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই ধনজিৎ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ। বন্ধুসকল, ভগৱান কৃষ্ণই মহাভাৰত কালচোৱাৰ সময়তে কলিযুগৰ কথা বৰ্ণনা কৰি থৈ গৈছে আৰু কৈছে যে কলিযুগত মানুহ কেনেকুৱা হ'ব আৰু এজন মানুহে আনজনৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ কৰিব, এই সকলোবিলাকৰ ওপৰত ভগৱান কৃষ্ণই মহাভাৰত কালচোৱাৰ সময়তে বৰ্ণনা কৰি থৈ গৈছে। আজি এই ভিডিঅ'টোত ভগৱান কৃষ্ণই কলিযুগৰ ওপৰত কৈ থৈ যোৱা 5টা তথ্যৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তো বলক বেছি টাইম নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰত কালচোৱাৰ সময়তে কলিযুগৰ কথা বৰ্ণনা কৰি থৈ গৈছে আৰু কৈছে যে কলিযুগত মানুহ কেনেকুৱা হ'ব আৰু এজনে আনজনৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ হ'ব, এই সকলোবিলাকৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণই মহাভাৰত কালচোৱাৰ সময়তে বৰ্ণনা কৰি থৈ গৈছে। আজি এই ভিডিঅ'টোত ভগৱান কৃষ্ণই কলিযুগৰ ওপৰত কৈ থৈ যোৱা 5টা সত্যৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, যিবিলাক আজিৰ দিনত 100% সঁচা হৈ গৈ আছে। ভীম মহাৰাজে এটা এনেকুৱা গাই দেখিছিলে, যিটো গাইয়ে নিজৰ পোৱালিটোক ইমানে চেলেকি আছিলে যে পোৱালিটোৰ গাৰ পৰা তেজ ওলাই গৈছিলে। ভীমে এইটো দৃশ্য দেখি স্তব্ধ হৈ ৰৈছিলে আৰু ভগৱান কৃষ্ণক ইয়াৰ কাৰণটো সুধিলে। ভগৱান কৃষ্ণই কৈছিলে যে কলিযুগত মানুহে নিজৰ ল'ৰা ছোৱালীক ইমান মৰম কৰিব যে যাৰ ফলত ল'ৰা ছোৱালীৰ বিকাশে নোহোৱা হৈ যাব। যদি কোনোবাৰ ল'ৰা সাধু সন্তোষী হয় তেনেহ'লে তেওঁক পূজা অৰ্চনা কৰিব, কিন্তু যদি নিজৰ ল'ৰাই সাধু সন্তোষী হয় তেনেহ'লে তাৰ কাৰণে দুখী হ'ব আৰু কান্দিব যে মোৰ ল'ৰাই কোনটো ৰাস্তালৈ গৈ আছে, ইয়াৰ ভৱিষ্যত কি হ'ব। কলিযুগত মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক মোহ মায়া আৰু পৰিয়ালৰ মাজতে আবদ্ধ কৰি ৰাখিব আৰু তাৰ জীৱন তাতেই নষ্ট হৈ যাব। আৰু তাৰপিছত ভগৱান কৃষ্ণই বাস্তৱিকতাৰ বিষয়ে ক'লে যে আপোনাৰ ল'ৰা আপোনাৰ নহয়, মাথো তাৰ পত্নীৰ কাৰণেহে, আৰু আপোনাৰ ছোৱালী আপোনাৰ নহয়, কেৱল তেওঁৰ গিৰিয়েকৰ কাৰণেহে। আমাৰ এই আত্মা পৰমাত্মাৰ কাৰণে আৰু আমাৰ শৰীৰটো মৃত্যুৰ কাৰণে। অৰ্জুনে এটা এনেকুৱা চৰাই দেখিছিলে যাৰ পাখি দুখনত বেদৰ তত্ত্বৰ বিষয়ে লিখা আছিলে, কিন্তু সি এটা মৰা মানুহৰ মাংস খাই আছিলে। এইটো দেখি অৰ্জুন আচম্বিত হৈ গৈছিলে। ইয়াৰ ওপৰত ভগৱান কৃষ্ণই ক'লে যে কলিযুগত এনেকুৱা মানুহ থাকিব যিজনক বুদ্ধিজীৱী বুলি ক'ব, কিন্তু তাৰ মনোবৃত্তি এনেকুৱা হ'ব যে কাৰ কেতিয়া মৃত্যু হ'ব আৰু তাৰ সম্পত্তি দখল কৰি ল'ব পাৰিব। নিজৰ সম্পত্তি লগা হ'লে যিমানেই বেছি নহওক, কিন্তু তাৰ চকু সদায় বেলেগৰ সম্পত্তিৰ ওপৰতহে থাকিব আৰু তাৰ সম্পত্তি দখল কৰিবলৈ উৎসুক হ'ব। তাৰ মাজত সঁচা বুদ্ধিজীৱী মাথোন 2-3জনহে ওলাব। নকুলে দেখিছিলে যে এটা ডাঙৰ শিল পৰ্বতৰ ওপৰৰ পৰা নামি আহি গছ বনা অঞ্চল ধ্বংস কৰি গৈ আহিছিলে, কিন্তু তাক কোনো ৰখাব পৰা নাছিলে আৰু তাৰ মাজত এডাল একেবাৰে সৰু সূক্ষ্ম গছত খুন্দা লাগি সি ৰখি গৈছিলে। ভগৱান কৃষ্ণক ইয়াৰ অৰ্থটো সোধাত ক'লে যে কলিযুগত মানুহৰ বুদ্ধি একেবাৰে কম হ'ব আৰু তাৰ জীৱন পতন হৈ যাব আৰু ইয়াক ধন সম্পত্তিয়ে ৰোধ কৰিব নোৱাৰিব, কিন্তু হৰিনামৰূপী এডাল সৰু গছে মানুহৰ জীৱন পতন হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব। হৰি কীৰ্তনৰ দ্বাৰা মানুহৰ বুদ্ধি প্ৰবল হ'ব আৰু ইয়াৰ পৰা ৰক্ষা পাবলৈ সক্ষম হ'ব। সহদেৱে জংঘলত বহুত কুঁৱা দেখিছিলে, যাৰ ভিতৰত কেৱল মাজৰ এটা কুঁৱাতহে পানী নাছিলে আৰু সেইটো কুঁৱাহে সকলোতকৈ বেছি দ আছিলে। ইয়াৰ অৰ্থ ক'বলৈ গৈ শ্ৰীকৃষ্ণই ক'লে যে কলিযুগত ধনী ব্যক্তি বহুত থাকিব আৰু সিহঁতৰ নিজৰ ল'ৰা ছোৱালীৰ বিয়াৰ নামত বহুত পৰিমাণত ধন সম্পত্তি খৰচ কৰিব, কিন্তু যদি কোনোবা খাব নোপোৱা দুখীয়া দৰিদ্ৰ মানুহক দেখে তেনেহ'লে তাৰ সহায় কৰিবলৈ ইচ্ছুক নহ'ব। ইন্দ্ৰিয়ৰ সন্তুষ্টি, মদিৰা পান, মাছ মাংস এইবিলাকত টকা খৰচ কৰিব আৰু যিবিলাকে ইয়াৰ পৰা আঁতৰি থাকিব তাৰ ওপৰত কলিযুগৰ প্ৰভাৱ নপৰে, তাৰ ওপৰত পৰমাত্মাৰহে প্ৰভাৱ পৰিব। যুধিষ্ঠিৰ মহাৰাজে এটা দুডাল শুৰ থকা হাতী দেখিবলৈ পাইছিলে আৰু এইটো দেখি তেওঁ বহুত আচৰিত হৈ ৰৈছিলে। যেতিয়া তেওঁ ভগৱান কৃষ্ণক এইটো কথা ক'লে তেতিয়া ভগৱান কৃষ্ণই এটাৰ উত্তৰ দি ক'লে যে কলিযুগত এনেকুৱা মানুহে ৰাজ কৰিব যি মুখেৰে ক'ব এটা আৰু কৰিব এটা। এনেকুৱা মানুহে মানুহক 2 ধৰণেৰে শাসন কৰিব। তো বন্ধুসকল, এই 5টা হৈছে কলিযুগৰ 3টা সত্য, যিবিলাক আজিৰ দিনত সঁচা হ'বলৈ গৈ আছে। মই আৰু আগত আহি থকা ভিডিঅ'বিলাকত এনেকুৱা কিছুমান তথ্যৰ ওপৰত আলোচনা কৰিম। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।